আহিছোঁ। সখী সখী হে সখী কি হ'ল? একো নাই, মনটো এনেই কিবা এটা ভাল লগা নাই। কিয় সখী? চোৱাচোন, আজি ইমান দিন হ'ল আইৰ পিতাৰ কোনো খবৰেই নাই। আহিম বুলি কৈছিল বাৰু, কিন্তু এতিয়াওচোন আহি নাপালে। সেইটো কথা। আহিব দিয়া সখী, ৰাজকাৰ্যৰ ব্যস্ততাৰ বাবে চাগে মহাৰাজে সময় উলিয়াব পৰা নাই। সময় পালে নিশ্চয় আহিব। নহয় সখী, আইৰ পিতাইক লগ পাবলৈ, তেওঁলোকৰ মাত এষাৰি শুনিবলৈ মোৰ বৰ মন গৈ আছে। কিমান দিন যে লগ পোৱা নাই। আহিব দিয়া সখী, সেইটো কথাতে ইমান মন বেয়া কৰিব লাগেনে? ব'লা সখী, আমি উদ্যানৰ পৰা আহোঁগৈ। ব'লা। সখী উঠা। সখী, মহাৰাজ আৰু মহাৰাণী আহিছে। সঁচা? সখী, মই কৈছিলোঁ নে? প্ৰণাম মহাৰাজ। প্ৰণাম প্ৰণাম। প্ৰণাম মহাৰাণী। প্ৰণাম। উষা। হাই উষা, মই তোমালোকক বেয়া পাইছোঁ, নামাতিবা মোক। কিয় মোৰ সোণজনী? নাপায় নহয় তেনে কৰিব। আজি ইমান দিন হ'ল তোমালোকৰ কোনো বাতৰিয়ে নাই। আহিম আহিমকৈ ইমান দেৰিকৈ আহিছা। সেইটো কথা। মানে কি জানা, ৰাজকাৰ্যৰ ব্যস্ততাৰ বাবে আমি সময়ে মিলাব পৰা নাছিলো। উষা, তোমাৰ বাহিৰেনো আমাৰ আৰু কোন আছে কোৱাচোন? বাৰু বাৰু, এইবোৰ কথা পিছতো পাতিম। কোৱাচোন মোৰ ৰাইজনী, এই কন্যাপুৰখন বাৰু তোমাৰ কেনে লাগিছে? ভালেই লাগিছে, সখীহঁত আছে, কিন্তু মাথো তোমালোকৰ অভাৱ।